হেল্ল' বন্ধুসকল, কি খবৰ? মই মনোজ আৰু আপোনালোকে চাইছে দি মডাৰ্ণ মাইণ্ড ইউটিউব চেনেল। আজি ভিডিঅ' টপিকটো হৈছে মিডল ক্লাছ ফেমিলি আৰু লোৱাৰ মিডল ক্লাছ ফেমিলি এটা কিয় অনলি মিডল ক্লাছে বা লোৱাৰ মিডল ক্লাছে হৈ থাকে, তেখেতে তেওঁলোক কিয় হাই ক্লাছ বা ৰিচ ক্লাছত কিয় নাহে বা একেবাৰে দুখীয়াও কিয় নহয়, তো সেইটোৰ ওপৰত টপিকটো হৈছে। তো টপিকটো হৈছে এজন ল'ৰা যেতিয়া আপুনি যদি মিডল ক্লাছ ফেমিলিত জন্ম, তেতিয়াহ'লে আপুনি যদি এজন ল'ৰা হয়, তেতিয়াহ'লে তোমাৰ 20ৰ পৰা 22 বছৰ পিছত তোমাৰ এটা অভিশাপ লাগি যাব, তুমি ডিপ্ৰেশ্যনত যাবা, নহ'লে কিবা হ'ব, নহ'লে বহুত এনকাৰেজি আৰু তোমাৰ মানে মনটো বহুত ফ্ৰেছ নাথাকে 20ৰ পৰা 22 বছৰ পিছত। সেইটো বিশেষ কথাটো হৈছে পইচা 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 সেই মেইন কথাটো, আৰু EMI পৰা ধৰিকে বহুত আৰম্ভ হৈ যায়। সেইটোৰ ওপৰত বেলেগ এদিন আলোচনা কৰিম। কিয় মানে এটা মিডল ক্লাছ ফেমিলি হাই ক্লাছলৈ যাব নিবিচাৰে, কাৰণ যেতিয়া এজন মিডল ক্লাছ ফেমিলি এটা হাই ক্লাছত যাবৰ কাৰণে তেখেতে জব কৰিলে নহ'ব, তেখেতে বিজনেছ কৰিব লাগিব। বিজনেছ কেটেগৰী আহিবৰ কাৰণে যোনজন মিডল ক্লাছ ফেমিলি, যোনজন ল'ৰা বা যোনজন ছোৱালী হয়, তেখেতক বিজনেছৰ যোনটো এডুকেশ্যন হয়, বিজনেছৰ এডুকেশ্যনটো কেতিয়াও দিয়া নহয়। তেওঁলোকে অনলি যোনটো স্কুল বা কলেজৰ যোনটো এডুকেশ্যন হয়, সেই এডুকেশ্যনটোৰ ওপৰত তেখেতক ভিত্তি কৰি তেওঁলোকে জব কৰে, কাৰণ সেইবোৰ পঢ়া শুনা কৰিলেতো বিজনেছ কৰিবৰ কাৰণে তেওঁলোকৰ হেৰি নহ'ব। যোনটো বিজনেছ লাইনৰ কাৰণে এক্সট্ৰা পঢ়িব দুখীয়া নোহোৱা কথাটো হৈছে, তেওঁলোকে যেতিয়া সৰু থাকে তেওঁলোকক পঢ়া বাহিৰে একো বেলেগ কাম কৰিব নিদিয়ে, যিহেতু তেওঁলোকে যায়গৈ এটা ভাল কোম্পানীত সোমাই গৈ এটা বিশেষ আল্টিমেট চেলাৰী পাব 50-60 হাজাৰ, 1 লাখ, 2 লাখ। 2 লাখৰ পৰা যেতিয়া সিহঁতে চাকৰি পাব, তেওঁলোকে কাৰ কিনা আৰম্ভ কৰিব, বাইক কিনা আৰম্ভ কৰিব, না ঘৰ কিনা আৰম্ভ কৰিব, তাৰপিছত EMI ভৰা আৰম্ভ কৰিব, যোনটো ফলত তেওঁলোকে দৰমহাৰ পৰা পইচা কাটি গৈ থাকিব, জিৰ' বেলেঞ্চ। তেওঁলোকে মাহটো যেনে তেনে চলি গৈ কেইটামান পইচা জমা কৰিব। সেনেকেই মানে না তেওঁলোক দুখীয়া হয় না তেওঁলোক ধনী হয়, এনেকুৱা এটা বেয়া লোপত ফচি যায়, যোনটো লোপত মানে তেওঁলোকে মিডল ক্লাছতে চলি গৈ থাকে। ঠিক আছে, তো মোৰ কথা আজি মই ক'ব বিচাৰোঁ। নমস্কাৰ, মই মনোজ আৰু মই এটা লোৱাৰ মিডল ক্লাছ ফেমিলিৰ ল'ৰা হয়। তো মই যেতিয়া সৰু আছিলোঁ, মোৰ ঘৰৰ পৰা কোনো ইমানেই হেম্পাৰ দিছিলে পঢ়া শুনাত যে মোক অনলি পঢ় বাছ পঢ়। কাৰণ মোৰ মাৰ দেউতাই ইমান পঢ়া শুনা নাছিলে, সেইকাৰণে মোক অনলি পঢ়াত গুৰুত্ব দি আছিলে। কাৰণ পঢ়াৰ বাহিৰে যদি মই বেলেগ কথা ক'ব বিচাৰোঁ, মই এটা বিজনেছ আৰম্ভ কৰিব বিচাৰিছোঁ, যোনটো MLD বুলি। আৰু তাৰ ওপৰততো মই বেলেগ বহুত বিজনেছৰ বিষয়ে ভাবিছিলোঁ, কিন্তু ঘৰৰ পৰা অলপো ছাপৰ্ট নিদিলে, না পইচা দিছে, না একো কৰিছে, না বিজনেছটোৰ বিষয়ে জানিব বিচাৰিছে। মই বিজনেছৰ কথা ঘৰত ক'লে বাছ এটাই কয় যে তই পঢ়, ভাল চাকৰি ল'ব লাগিব, কাৰণ ভাল চাকৰি হ'লেহে তোৰ লাইফটো ভাল হ'ব। সেইটো বহুত ভুল কথা। তাৰ ভিতৰতো মই বিজনেছ ট্ৰাই কৰিব বিচাৰিছিলোঁ, কিন্তু পঢ়া শুনাৰ লগত ইমান ভালকৈ বিজনেছ ট্ৰাই কৰা নহ'ল। আৰু বৰ্তমান এনেকুৱা সময় আহি গ'ল, মই গভৰ্ণমেণ্ট জবো ট্ৰাই কৰিছিলোঁ, গভৰ্ণমেণ্ট জবটো একেই, কিন্তু গভৰ্ণমেণ্ট জবত ট্ৰাই কৰিছিলোঁ, কিন্তু গভৰ্ণমেণ্ট জব নোহোৱাৰ কাৰণে মই বাহিৰত আহিলোঁ মেংগলোৰত আহি কৰি মই চিকিউৰিটি গাৰ্ডত জব কৰি আছোঁ বৰ্তমান। চিকিউৰিটি গাৰ্ডৰ জবটো ইমান পইচা ঠিক আছে, 30,000 হয় মাহে দৰমহা, কিন্তু মই 30,000 টকাই মোৰ মাহটো চলিবৰ কাৰণে নহয়। মই জানো মোৰ EMI বহুত বেয়া বস্তু হয়, সেইকাৰণে EMI ইউজ কৰা নাই, কিন্তু তাৰ ভিতৰতো মানে মাহটো চলিবৰ কাৰণে, আৰু বৰ্তমান ঘৰত পাপা এক্সিডেণ্ট হৈ পৰি আছে কাৰণে মোৰ ঘৰতো পইচা দিব লগা হয়। সেইকাৰণে বহুতো সপোনবোৰ যে এনেকুৱা লাগিছে যে যোনবোৰ সপোন দেখি মই বাহিৰলৈ অহা গৈছিল, সেই সপোনবোৰ এতিয়া দিঠক নহ'ব যেন লাগি আছে। তাৰ ভিতৰতো মই বহুতো বিজনেছ আইডিয়াৰ বিষয়ে মই ভাবি ৰাখিছোঁ, বিজনেছ আইডিয়াবোৰ লাহে লাহে কৰি আছোঁ, কাম কৰি আছোঁ। সেই বিজনেছ আইডিয়াৰ ওপৰত কাম কৰি আছোঁ। আৰু এনেকৈ আমি ৰিচ কেটেগৰীত আহিব লাগিব। ৰিচ কেটেগৰীত নহাৰ মেইন কথাটো আপোনালোকে গম পালেই, আৰু মোৰ ষ্টৰিটো বহুত এনেকুৱাই। আৰু আপোনালোকক মই এটাই কথা ক'ব বিচাৰোঁ, আপোনালোকে যদি টাইমটো মেনেজ কৰিব নোৱাৰে, মোৰ 12 ঘণ্টা ডিউটি হোৱাৰ পিছতো মই ইউটিউবত ভিডিঅ' বনাওঁ আৰু ফিটনেছৰ কাৰণে জিম যাওঁ, আৰু বিজনেছৰ কাৰণে এক্সট্ৰাকৈ মই কাম কৰোঁ। আপোনালোকে যদি টাইম মেনেজমেণ্টটো কৰিব নোৱাৰে, তেন্তে যোনটো ডিছক্ৰিপশ্যনৰ লিংক আছে, যোনটো টাইম মেনেজমেণ্টৰ ওপৰত ভিডিঅ'টো চাব। তো আজি টপিকটো ইমানেই আছিলে। ভিডিঅ'টো ভালকৈ বনোৱা নহ'ল। আপোনালোকে চাই যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, নমস্কাৰ।